কিচেন লৈ বহুত দিনৰ পিছত লগ পালো আৰু আপোনালোকৰ ওচৰত এটা ৰেচিপি লৈ আহিছো আজি এটা বনাম ইভিনিং স্নেক ৰেচিপি কি বনাম আৰু কেনেকৈ বনাম আহকচোন চাওক তাৰ কাৰণে মই লৈছোঁ সয়াবিন এইখিনি আধা ঘণ্টা আগতে ভালদৰে ভিজাই লৈছিলোঁ আৰু এতিয়া চেপি পেলাই বাতিটোত লৈ লৈছোঁ ইফালে লৈছোঁ ডাঙৰ চামুচেৰে 3 চামুচ ময়দা 2 চামুচ বেচন 1 চামুচ জালুকৰ গুড়ি লৈছোঁ 1 চামুচ চিলি ফ্লেক্স আৰু 1 চামুচ এইটো জিৰা গুড়ি ধনিয়া পাত লৈছোঁ অলপ কুটি আৰু এটা ডাঙৰ পিঁয়াজ মিহি মিহিকৈ কুটি লৈছোঁ নহৰু কেইফুটমান লৈছোঁ আৰু লৈছোঁ কেইটামান ফিৰিঙি জলকীয়া এটা মিক্সাৰ জাৰ লৈ লৈছোঁ আৰু এতিয়া সয়াবিনখিনি ইয়াত দি দিম কমপ্লিটলি পেষ্ট কৰিব নালাগে অলপ গোটা গোটাকৈ ৰাখিম এতিয়া দি লৈছোঁ আৰু নহৰু আৰু জলকীয়া একেলগে দি দিম গ্ৰাইণ্ড কৰি ল'ম ইয়াত কমপ্লিটলি হোৱা নাই ভালদৰে কিছুমান গোটা গোটাকৈ ৰখি গৈছে আৰু এবাৰ দি লৈছোঁ যিহেতু বেছিকৈ আমি মিহিও কৰিব নালাগে এয়া এইখিনি ধুনীয়াকৈ হৈ গৈছে অলপ অলপ গোটা হৈ থাকিব লাগিব এইখিনি মই উলিয়াই ল'লোঁ এটা বাতি আৰু এতিয়া গোটেইখিনি ইনগ্ৰেডিয়েণ্টছ ইয়াত মিক্স কৰি ল'ম দি দিছোঁ ময়দাখিনি দি দিছোঁ বেচন জালুকৰ গুড়িখিনি দি দিছোঁ চিলি ফ্লেক্স জিৰা গুড়ি হালধিখিনি দি দিলোঁ পিঁয়াজখিনি দি দিছোঁ এতিয়া গোটেইখিনি ইনগ্ৰেডিয়েণ্টছ ধুনীয়াকৈ মিক্স কৰি ল'ম আৰু এটা ডো বনাই ল'ম আপোনালোকে লক্ষ্য কৰিছে মই এতিয়া নিমখটো দিয়া নাই মই নিমখটো পাছত দিম এয়া লাহে লাহে এটা লাডু হৈ আহিছে আমি ইয়াত কোনো পানী দিয়া নাই এয়া ডোটো হৈ গ'ল আৰু এইখিনি আমি এতিয়া 10 মিনিটৰ কাৰণে ঢাকি ৰাখিম 10 মিনিট হৈ গ'ল মই ঢাকনখন উঠাই দিছোঁ আৰু এতিয়া মই নিমখখিনি দি দিছোঁ সোৱাদ মতে নিমখটো পাছতকৈ দিছোঁ যিহেতু আগত দিলে বেছি ঢিলা হৈ যাব সেইকাৰণে এতিয়া দি দিছোঁ বেছি ঢিলা হ'লেও বেয়া এয়া লাডুটো বনাই হৈ গ'ল আৰু এতিয়া মই হাতখন ধুই ল'ম আৰু কাবাবকেইটা বনাই দেখাই আছোঁ মই হাতত অলপ ৰিফাইন তেল সানি লৈছোঁ আৰু ইফালে লৈছোঁ টুথপিক কেইডালমান আৰু এতিয়া মই চয়া কাবাবকেইটা বনাম এয়া প্ৰথমটো বনাবলৈ লৈছোঁ অলপমান লৈ লৈছোঁ আপোনালোকে যিটো শ্বেপত ভাল পায় সেইটো শ্বেপতে দিব পাৰে মই অলপ অভেল শ্বেপত দিম এয়া এনেকৈ আৰু এতিয়া এডাল টুথপিক লৈ লৈছোঁ আৰু এনেকৈ মাজেদি সোমাই দিম টুথপিকডাল এয়া এনেকৈ অলপ ৰোল কৰি দিছোঁ হৈ গ'ল বিৰাটেই ইজি হয় এতিয়া আৰু এটা বনাই দেখাই আছোঁ বেলেগ এটা একেই শ্বেপতে টুথপিকডাল সোমোৱাই দিম আৰু বাকীবোৰো বনাই ল'ম এতিয়া আৰু দেখাই আছোঁ এয়া গোটেইখিনি চয়া কাবাব বনাই ল'লোঁ আৰু গেছত বহাই দিছোঁ এখন পেন আৰু তেলো দি দিছোঁ ইয়াত তেলটো গৰম হৈ আছে তেলখিনি মিডিয়ামত গৰম কৰি লৈছোঁ পূৰা গৰম কৰিব নালাগে পূৰা হিট কৰিব নালাগে আৰু গেছৰ ফ্লেমটো মই মিডিয়ামতে ৰাখিছোঁ এতিয়া ফ্ৰাই কৰি ল'ম মিডিয়াম গৰম হৈছে এতিয়া সিটো চাইডো লুটিয়াই পেলাই ফ্ৰাই কৰি লৈছোঁ আৰু গেছৰ ফ্লেমটো মই মিডিয়ামতে ৰাখি ভাজি আছোঁ এয়া কালাৰটো লাহে লাহে চেঞ্জ হ'বলৈ লৈছে এয়াকেইটা হৈ গ'ল মই নমাই লৈছোঁ আৰু এতিয়া আহিব নেক্সট বেচখিনি নেক্সট বেচকেইটাও মই ভাজি ল'ম দি দিছোঁ এইখিনি দি দিছোঁ এতিয়া এইখিনি ফ্ৰাই কৰি ল'ম তাৰপিছত হৈ যাব
এইখিনিও তেনেকৈয়ে লুটিয়াইকৈ ভাজি ল'ম। এইখিনি হৈ গ'ল, এইখিনিও নমাই ল'ম। এয়া আমাৰ চয়া কাবাব ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে বাৰু? খাই বহুতেই ভাল লাগিছিলে। আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰিবচোন। যিসকলে এনেকৈ ট্ৰাই কৰা নাই, এবাৰ আপোনালোকে ট্ৰাই কৰক আৰু এনেকৈ আবেলি সময়খিনি এনজয় কৰক। এয়া আমাৰ বনাই হৈ গ'ল গোটেইখিনি, আৰু আহক এতিয়া খাওঁহি একেলগে। এতিয়া মই আপোনালোকক এটা ভাঙি দেখাই আছোঁ ভিতৰটো কেনেকুৱা হৈছে। চাওকচোন কিমান ধুনীয়াকৈ সিজি গৈছে, আৰু লগতে বহুত ক্ৰিস্পিও হয়। খাবলৈ বিৰাট ভাল লাগিছিলে। আপোনালোকে এবাৰ ট্ৰাই কৰিব, বহুত ইজি হয় আৰু ইভিনিং সময়খিনিত খাব পাৰিব। কেনেকুৱা লাগিলে বাৰু আজি ৰেচিপিটো? আৰু বহুত চিম্পল আছিলে ৰেচিপিটো, যিহেতু ইভিনিং টাইমখিনি আপোনালোকে এনেকৈ বনাই খাব পাৰে ঘৰৰ বস্তুৰে। আপোনালোকৰ যদি ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব ভিডিঅ'টো, আৰু যিসকল নতুন ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু লগতে অল কৰি থ'ব, তেতিয়া মোক সকলো ভিডিঅ'খিনি আপোনালোকে পাই যাব। থেংক ইউ ফৰ ৱাচিং। বাই বাই।